এটি 50 বছৰীয়া ভূমি বিবাদ সহজতে মীমাংসা কৰিলে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে। এই ঘটনা হোজাই ধনীৰাম পথাৰৰ 10 নং ৱাৰ্ডত। সম্প্ৰতি প্ৰায় 50 বছৰ ধৰি গাঁওখনত প্ৰৱেশ পথৰ দাঁতি কাষতে বসতি স্থাপন কৰি অহা কেইটামান পৰিয়ালৰ লোকে মাটিডোখৰ তেওঁলোকৰ নিজা সম্পত্তি বুলি দাবী কৰি দখল কৰি আহিছিল। আজি 50 বছৰীয়া দাবী নস্যাৎ কৰি বিধায়ক ৰামকৃষ্ণ ঘোষে মীমাংসা কৰি পিছফালে বসতি কৰা প্ৰায় 5 শতাধিক পৰিয়ালৰ লোকৰ যাতায়াতৰ ব্যৱস্থা সুগম কৰি পুনৰ পথ নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰে। গাঁওখনৰ স্থানীয় বাসিন্দাই জানিব দিয়া মতে পূৰ্বৰ পৰাই ইয়াত এটা ৰাস্তা আছিল আৰু পৰ্যায়ক্ৰমে গৈ ৰাস্তাটো উক্ত পৰিয়ালৰ লোকে নিজ সম্পত্তি হিচাপে নিজৰ আওতালৈ আনিলে। ফলত পিছফালে বসতি স্থাপন কৰা পামগাঁৱৰ লোকৰ যাতায়াতৰ ব্যৱস্থা বন্ধ হৈ পৰিল। পথটো মুকলি কৰাৰ সময়ত পৰিস্থিতি কিছু উদ্বেগজনক হৈছিল যদিও হোজাই জিলা প্ৰশাসন আৰু বিধায়ক গৰাকীৰ চেষ্টাত সফল হৈ উঠে। আমাৰ এই ধনুৱাৰ বস্তি বহুত দিনৰে পৰা এটা ৰাস্তাৰ সমস্যা আছিলে। ৰাস্তাটো লম্বা ৰাস্তা আগৰ পৰা আছে। এচাম মানুহ ইয়াতে কি কৰিছে, ৰাস্তাটো ইহঁতৰ দখলত আছে। এতিয়া দুটা পক্ষৰ ভিতৰত আণ্ডাৰষ্টেণ্ডিং কৰি ৰাস্তাটো খুলি দিয়া হ'ল। এই ক্ষেত্ৰত এডমিনিষ্ট্ৰেশ্যনৰ আমি সকলোৱে ৰাইজে আহি কথা পাতি দুটা পক্ষৰ লগত কথা পাতি ধুনীয়াকৈ এমিকেবল চলিউশ্যন এটা হ'ল আৰু ৰাস্তাটো দীৰ্ঘদিনৰ যিটো সমস্যা আছিলে এই ৰাস্তাটো আজি খুলি দিয়া হ'ল। আৰু আজিৰ পৰা যাতায়াতৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত যান বাহন এই ৰাস্তাটো যাব পাৰে। নিউজ ডেস্ক প্ৰতিবেদন ND 24/7।